কথা মিত্ৰতা কৰিবই লগা আছে তেতিয়াহ'লে চিধা চিধি বিজেপিৰ লগত এলায়েন্স ভাঙি চৰকাৰখন ভাঙি দিয়ক আৰু BPF দলৰ লগত এলায়েন্স কৰি চৰকাৰখন বনাক কিন্তু এই যেটো কাম বিজেপিৰ লগত চৰকাৰ চলাই আছে কাউন্সিলত চৰকাৰ চলাই আছে দিছপুৰত চৰকাৰ চলাই আছে কেন্দ্ৰত চৰকাৰ চলাই আছে তাৰ পিছত মিত্ৰতাৰ কথা কৈ আছে আৰু মিত্ৰতাৰ কথা কৈ আকৌ তেওঁলোকৰ নেতা কৰ্মীবিলাকে দুনিয়াৰ মিছা কথা কয় দুনিয়াৰ অপপ্ৰচাৰ চলাই ফেলে তেওঁলোকে কি প্ৰমাণ কৰিব খুজিছে लोगोफोर गिबियावनो खुलुमहरनाय थाबाय आंनि गस्ला गाननायनि खुलुमनायखौ गोसो गोथारै नाजावना लादो दा गिबियावनो जाहैबाय जोंनि बर' हारिया माने लासिं सिं मा बाथ्रा खोनानो मोनखो बर' हारिया गावजों गावनो अनलायनाय गैया गोरोबनाय गैया बिनि अनगाबो गुबुन हारिया मा बाथ्रा बुंनो हमखो मा एसे लाजिथावना जालांखो बे जोंनि बड'लेण्ड रायजोआलाय फैदो बिदिबा रायजोफोर नैबे भिडिअखौ नायलांदिनि नायनायनि गेजेरजों नोंथांमोना आंनि चेनेलाव गोदानै फैदोंबा सोरबाफोर अन्नानै आंनि चेनेलखौ लाइक मोनसे थुनानै साबस्क्राइब कमेन्ट खालामलायो बेखौनो आसा फारिबाय फैदो बिदिबा नायलांदिनि দলে সিডলি বাই ইলেকশন নেখেলে বুলি কোনে প্ৰচাৰ চলাই আছে আৰু লগতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কেবিনেটত গৈ ফেলে দিছপুৰ কেবিনেটত গৈ মিনিষ্টাৰ হ'ব আৰু প্ৰমোদ বড়ো ডাঙৰীয়া 2025ৰ পিছত পুনৰাই চিফ হ'ব বুলি কোনে প্ৰচাৰ চলাই আছে দুদিন আগতে প্ৰমোদ বড়ো ডাঙৰীয়াই মিডিয়াত আহি পুনৰাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়া কটাক্ষ কৰিছে কটু মন্তব্য কৰিছে এইবিলাক কাম কিয় কৰি আছে গতিকে যোৱা এমাহ ধৰি আমি গোটেই বস্তুখিনি অবজাৰ্ভেশ্যন কৰি আছোঁ আৰু UPPL দলৰ কিছুমান নেতা কৰ্মীয়ে যি ধৰণে মিছা কথা কয় অপপ্ৰচাৰ চলায় এটা বহুত খেলিমেলিৰ বাতাবৰণ সৃষ্টি কৰিছে এইটো আমাৰ দৃষ্টিগোচৰ হৈছে আৰু এই অঞ্চলটোৰ ৰাজনীতিৰ কাৰণে উচিত নহয় আমি 15 আগষ্টত দীপেন বড়ো ডাঙৰীয়াই তেওঁৰ মন্তব্য দিয়াৰ পিছৰ পৰা আজিলৈকে যিমানবিলাক ঘটনা হৈছে UPPL দলৰ নেতা কৰ্মীবিলাকে কেনেকুৱা বিভিন্ন ধৰণৰ কথা কয় কেনেকুৱা কনফিউজন ক্ৰিয়েট কৰিছে সকলো আমি ভালকৈ অবজাৰ্ভেশ্যন কৰি আছোঁ আৰু দেখিছোঁ তেওঁলোকে এতিয়া নানা ধৰণৰ মিছা কথা মানে একদম ব্লেটেণ্ট লাই মানে কি বুলি সফেদ ঝুট বুলি কয় যে সফেদ ঝুট কৈ ফেলে গোটেই পৰিৱেশটো খেলিমেলিৰ সৃষ্টি কৰি দিছে তেওঁলোকে যদি মিত্ৰতা কৰিবই লগা আছে তেতিয়াহ'লে চিধা চিধি বিজেপিৰ লগত এলায়েন্স ভাঙি চৰকাৰখন ভাঙি দিয়ক আৰু BPF দলৰ লগত এলায়েন্স কৰি চৰকাৰখন বনাক কিন্তু এই যেটো কাম বিজেপিৰ লগত চৰকাৰ চলাই আছে কাউন্সিলত চৰকাৰ চলাই আছে দিছপুৰত চৰকাৰ চলাই আছে কেন্দ্ৰত চৰকাৰ চলাই আছে তাৰ পিছত মিত্ৰতাৰ কথা কৈ আছে আৰু মিত্ৰতাৰ কথা কৈ আকৌ তেওঁলোকৰ নেতা কৰ্মীবিলাকে দুনিয়াৰ মিছা কথা কয় দুনিয়াৰ অপপ্ৰচাৰ চলাই ফেলে তেওঁলোকে কি প্ৰমাণ কৰিব খুজিছে গতিকে এইবিলাক উচিত হৈ থকা নাই বৰ্তমান BTCৰ যেটো অৱস্থা অৰ্থনৈতিক অৱস্থাৰ পৰা আৰম্ভ কৰি ডেভেলপমেণ্টৰ কাম কাজ সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে আজি চাকৰি দিব পৰা নাই নিবনুৱা সমস্যা ইমান বাঢ়ি গৈছে প্ৰমোদ বড়ো ডাঙৰীয়াই 2020 চনৰ প্ৰতিশ্ৰুতি দিছিল প্ৰায় 170টা নে 80টা প্ৰতিশ্ৰুতি দিছিল তাৰে এটাও প্ৰতিশ্ৰুতি আজিলৈকে ভালকে পালন কৰিব পৰা নাই তো এই এজেন্ডা আৰু ইস্যুবিলাক চলিব লাগে এতিয়া এই মিত্ৰতাৰ যি কথা চলাই কিছুমান নেতা কৰ্মীবিলাকক লগাই দি নানান ধৰণৰ কনফিউজন ক্ৰিয়েট কৰা হৈছে আজিৰ তাৰিখত চাওকচোন অৰ্থনৈতিক অৱস্থা আজিৰ তাৰিখত চাওক আপোনাৰ চাকৰি দিব পৰা নাই এতিয়া টেট চাকৰি যেটো দিছপুৰত চাকৰি দিয়া হৈছে BTC চৰকাৰে কোনো ধৰণৰ পদক্ষেপ ল'ব পৰা নাই তাৰ পিছত ঠিকাদাৰবিলাকৰ অৱস্থা শেষ মানুহৰ হাতত পইচা নাই তাৰ পিছত চাওক আপোনাৰ VCDC চেয়াৰমেনবিলাকে টকাৰ গাড়ীৰ ওপৰত ঘুমাই আছে ডেকা ল'ৰাবিলাকৰ হাতত বেগে টকা দি দিছে আৰু কোনবা EMA চৰকাৰে কেনেকৈ ধৰণৰ মিছা কথা মাতি আছে কেনেকৈ ধৰণৰ এটা ধুঁৱলি কুঁৱলী বাতাবৰণ সৃষ্টি কৰি তেওঁলোকে ভাবিছে ইয়াৰ মাজেদি তেওঁলোকে নিৰ্বাচনৰ যেটো বৈতৰণী এই বৈতৰণীটো পাৰ হৈ যাব কিন্তু এয়া সম্ভৱ নহয় ৰাইজে সব চাই আছে আমি বিচাৰো BTC ডেভেলপমেণ্ট হ'ব লাগে যি ধৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 2003 পিছত এই BTC ডেভেলপমেণ্ট কৰিছিল এই ডেভেলপমেণ্টৰ কাম কাজবিলাক আৰু খৰগতিত আগুৱাই যাব লাগে এনেকুৱাহে আমি বিচাৰো